বাইদেউ 10-5 টকা আছে যদি এটা দিয়ে কাম নাই আৰু ৰাতিপুৱা পুৱা ডিষ্টাৰ্ব দিবা আছে যোৱা নাহিবা আৰু বাইদেউ দিয়া আমি দুখীয়া মানুহ কিবাকে খুজি খাই আছো খেদি পঠাব লাগিব নেকি তহঁতক ঘৰত কোনোবা আছে নে ওলাই আছো কোনে তহঁত এটা বাৰী আছে যে এই 5 টকা তোলো আৰু তহঁত যা আৰু তহঁতে নাহিবি বহুত গৰম পৰিছে বাইদেউ কিবা এটা দিবনে মংগলদৈ পাইছো বাইদেউ আমাক কিবা দিবনে আমি ভিক্ষাৰী মানুহ ইমান দূৰৰ পৰা আহিছা আমাৰ তাত খুচৰা পইচা নাই চাই লৈছে নে দাদা লৈছো বাইদেউ লৈ আহো তামোল খাবিনে তামোল খালো যাবি দে বেয়া চেয়া নাপাবি বাইদেউ আপোনালোকে দাদাহাত আচোন পিৰাহাত বহিলেও হেৰি মানুহজনৰ কাৰণে চাবলৈ লওঁচোন ৰকচু মাছাখিনি বনাই লৈ আহোঁ ক'ৰ পৰা আহিছে আপোনালোকে আমি মংগলদৈ পৰা আহিছোঁ হয় নেকি বচোন চান বা গেছি ৰফি মাছাখিনি লৈ যাই আছোঁ বনাই কিনে দাদাহাত চাহখিনি তোমালোকে খা দাদাহাত বেয়া নাপাবি আৰু ভগৱানে যি মিলিছোঁ তাকে দিছোঁ আৰু বেয়া নাপাব আৰু আমি দুখীয়া মানুহ যি 5 টকা খাব দিছোঁ দাদা বাইদেউ তক যে ভগৱানে ভালে ৰাখা আমি কেতিয়াবা আকৌ আহিম বাইদেউ আমি যাওঁ দে মই ভিডিঅ'টো চাই কেনে লাগিল মই বুঢ়া মানুহৰ অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম অমিত আছিল মই ধনী মানুহৰ পাঠ কৰিছিলোঁ নমস্কাৰ মোৰ নাম মিছ বিউটি বাহিনী নমস্কাৰ মোৰ নাম মিছ সানিয়া বেগম মই বুঢ়ীৰ অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম জাকিৰা মই দুখীয়া মানুহৰ পাঠ কৰিছিলোঁ নমস্কাৰ মোৰ নাম মাছুমেলা মই এজন অন্ধ মানুহৰ অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম মহম্মদ মুজাহিদুল আলী মই এজন অন্ধ মানুহৰ অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম মহম্মদ ৰহুল আমিন মই আফৰিনৰ হাজবেণ্ড হৈছিলোঁ ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব